নোহে জাহাজৰ কাম কৰিছিল, গজাল মাৰিছিল, কাঠ কাটিছিল, জংঘললৈ গৈছিল, ডাঙৰ ডাঙৰ কাঠ বিচাৰি আনিছিল, কিমান পৰিশ্ৰম কৰিছিল, পৰিশ্ৰমী মানুহ। প্ৰভু যীশুক কোৱাৰ পাছত তেওঁ কাম নকৰাকৈ থকা নাই কিয়? তেওঁ কাম কৰি আছে। এতিয়া ইয়াত পাছলৈ পৌলে কৈছে, কোনেও যাতে গৌৰৱ বা শ্লাঘা কৰিব নোৱাৰে, সেয়ে তোমালোকক কৰ্ম পোৱা নহয়, ঈশ্বৰৰ হে অনুগ্ৰহ বুলি কৈছে, যে গ্ৰেচ অফ গড, ঈশ্বৰৰ অনুগ্ৰহ। আমাৰ যিটো পৰিত্ৰাণ, এইটো বেচিছ অন দ্য গ্ৰেচ অফ গড, এইটো ঈশ্বৰৰ অনুগ্ৰহৰ ওপৰতহে নিৰ্ভৰ কৰিছে। এইটো আমাৰ নিজৰ কৰ্ম ওপৰত নহয়। আমাৰ ভাল কামবিলাকৰ কাৰণে ঈশ্বৰে আমাক পৰিত্ৰাণ দিছে, এনে নহয়। ভাল কামৰ দ্বাৰা যদি আমি পৰিত্ৰাণ প্ৰাপ্ত কৰিবলগীয়া হওঁতে, তেতিয়াহ'লে আমি ধৰক 100-150 মানুহক খুৱাব লাগে। দৰিদ্ৰ ভোকাটো লোকক যদি আমি খুৱাওঁ, আমাৰ এটা পুণ্য অৰ্জন হ'ব। কিন্তু আমাৰ 100-150 মানুহক নালাগে, আমাৰ 2জন মানুহক খুৱাবলৈ পইচা নাইকিয়া। আমি কেনেকৈ পুণ্য অৰ্জন কৰিম? আমি কোনোবা ঠাইলৈ যাবগৈ লাগে, জেৰুচালেমলৈ যাবগৈ লাগে, পুণ্যভূমি, তাত গৈ পেলাই পুণ্য অৰ্জন কৰিবগৈ লাগে। জেৰুচালেমলৈ যাবলৈ নালাগে আমাক, গুৱাহাটীলৈ যাবলৈ আমি 10 মান ভাবিবলগীয়া হয়। আমি কেনেকৈ যাম পুণ্য অৰ্জন কৰিবৰ কাৰণে? আমাৰ হাতত যদি পইচা নাথাকে। গতিকে ভাল কৰ্মৰ কাৰণে ঈশ্বৰে যে আমাক পৰিত্ৰাণ প্ৰাপ্ত কৰিলে, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহ বুলি কৈছে, যে গ্ৰেচ অফ গড। যীশু খ্ৰীষ্ট আমাৰ কাৰণে এটা অনুগ্ৰহ। তেওঁ এই পৃথিৱীলৈ আহিলে, মানৱ ৰূপ ধাৰণ কৰিলে, মাংস ৰূপ ধাৰণ কৰিলে, আৰু আমাৰ মাজত বসতি কৰিলে। এইটো ঈশ্বৰৰ অনুগ্ৰহ। আৰু আমাৰ ফালৰ পৰা বিশ্বাস, এইটো ঈশ্বৰৰ অনুগ্ৰহ আৰু আমাৰ বিশ্বাস যেতিয়া দুটাই লগ খালে, জইন হ'ল, তেতিয়াই আমি পৰিত্ৰাণৰ প্ৰাপ্ত, পৰিত্ৰাণৰ ভাগী হলো, পৰিত্ৰাণ প্ৰাপ্ত হলো। গতিকে আমাৰ পৰিত্ৰাণ প্ৰিয়সকল ঈশ্বৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ। আৰু সেই অনুগ্ৰহ প্ৰভু যীশুখ্ৰীষ্ট, আৰু সেই যীশুখ্ৰীষ্টত যাতে আমি সদায় থাকো। তোমালোক মোত থাকা, আৰু তোমালোকে মোত থাকি যি যি খোজা, সকলো তোমালোকলৈ কৰা হ'ব বুলি কৈছে। যোহনে লিখা শুভবাৰ্তা 15 অধ্যায়ত যদি আমি 1 পদৰ পৰা ক্ৰমান্বয়ে 12-13 পদলৈকে পঢ়ি যাওঁগে, তাত তোমালোক যদি মোত থাকা, তেন্তে তোমালোকে মোৰ নামে যিহকে খুজিবা, পিতৃ ঈশ্বৰে তাকেই কৰিব। গতিকে আমি যাতে সেইজনাত থাকো, আৰু সেইজনে আমাক অংগীকাৰ কৰিছে, মই ইমানুৱেল, আমাৰ লগত ঈশ্বৰ আমাৰ লগত থাকিম বুলি অংগীকাৰ কৰিছে। যদিও ইমানুৱেল শব্দটো বাইবেলত আমি মাত্ৰ 3বাৰহে পাওঁ, ইমানুৱেল বুলি লিখা হৈছে, তথাপিতো আমাৰ ঈশ্বৰৰ নামটোৱেই হৈছে ইমানুৱেল, যাৰ অৰ্থ হৈছে সদায় আমাৰ লগত থকা। সেই নামে পৰিচয় দিছে তেওঁ আমাক। গতিকে আমি যেতিয়া দুখ কষ্ট, অভাৱ অনাটন, সাংসাৰিক নানান ধৰণৰ পাৰমাৰ্থিক চিন্তাৰে আমাৰ পৰিপূৰ্ণ হওঁ, এটা কথাই আমি ভাবিব লাগে, যে মোক সৃষ্টি কৰা জনা সদায় মোৰ লগত থাকিম বুলি কৈছে। মোচে কৈছে, যদি মই তোমাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছো, তেন্তে তুমি মোক তোমাৰ পথ জনোৱা। পথ, ৰাস্তা, যেতিয়া আমাৰ পথবিলাক বন্ধ হৈ পৰে, তেতিয়া সেই পথটো কোন পথেৰে মই যাব লাগে, তাক মোক জনোৱা। আমাৰ যীশুখ্ৰীষ্টই কৈছে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃ ঈশ্বৰৰ ওচৰলৈ কোনো নাযায়। সেই পথ, সেই বাট মোক জনোৱা প্ৰভু, সেইটো আছিল মচীৰ প্ৰাৰ্থনা। আমিও তেনেধৰণেই প্ৰাৰ্থনা কৰোঁ প্ৰিয়সকল। যেতিয়া আমাৰ পথবিলাক বন্ধ হয়, যেতিয়া আমাৰ আশাবিলাক নিৰাশা হয়, তেতিয়া আমি প্ৰভুৰ ওচৰত এই প্ৰাৰ্থনা কৰোঁ, যে প্ৰভু তুমি মোক তোমাৰ পথ জনোৱা। আৰু ঈশ্বৰে কৈছে, মই স্বয়ং তোমাৰ লগত যাম সেই ৰাস্তাত, আৰু এনেকৈ তোমাক মই বিশ্ৰাম দিমগৈ। তোমাৰ গন্তব্য স্থান যেতিয়া তুমি পাবাগৈ, তোমাৰ ঘৰ যেতিয়া পাবাগৈ, ঘৰত আহিলে আমি কি কৰোঁ? বিশ্ৰাম কৰোঁ। গোটেই দিন কাম কৰাৰ পাছত যেতিয়া আমি ঘৰলৈ ঘূৰি আহোঁ, ঘৰলৈ ঘূৰি আহি আমি কি কওঁ? বিশ্ৰাম লওঁ। আৰু প্ৰভুৱে কৈছে, গোটেই জীৱন যাত্ৰাত যেতিয়া আমি ভাগৰুৱা হৈ চলি যাম, এদিন ঈশ্বৰে আমাক যেতিয়া বিশ্ৰাম দিব, স্বয়ং ঈশ্বৰে আমাক সেই বিশ্ৰাম দিব, তেওঁ আমাৰ লগত থাকিম বুলি কৈছে। এই ঈশ্বৰে আমাক কেতিয়াও নেৰে। ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। মই সকলোকে ধন্যবাদ জনাইছোঁ। শেষত
সময় যদিও আমাৰ কম, মই বেছি দীঘলীয়া কৰিবলৈ বিচৰা নাইকিয়া। আমাৰ প্ৰভুৰ মেজ আমাৰ সন্মুখত আছে, আমি প্ৰভুৰ মেজৰ অংশীদাৰী হ'ব লাগিব। আমাৰ ঈশ্বৰ দাস ৰেভেন চৰেণ ডাঙৰীয়া আছে, তেখেতে মেজৰ পৰিচৰ্যা কৰিব। মই সকলো শেষত ধন্যবাদ জনাইছোঁ অসম বাপ্তিষ্ট কনভেনশ্যনৰ সন্মানীয় সভাপতি মহোদয়, উপসভাপতি মহোদয়, লগতে মিছন সম্পাদক, লগতে যিমানবিলাক CDW ৱৰ্কাৰ আছে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিমান গৃহমন্দিৰৰ পৰা অহা বিশ্বাসী ভাই ভনীসকল আছে, স্থানীয় মণ্ডলী বিশ্বাসী ভাই ভনী, লগতে ওচৰ চুবুৰীয়া যিমান মণ্ডলীৰ পৰা বিশ্বাসী ভাই ভনীবিলাক আহিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। যাতে প্ৰভুৱে আমাক আগন্তুক দিনবিলাকত আৰু অধিক ৰূপে আশীৰ্বাদ কৰক, আমি আৰু বলৱান হৈ প্ৰভুৰ কামত যাতে আগৰণুৱা হ'ব পাৰিম, আৰু প্ৰভু নহালৈকে যাতে আমি তেওঁৰ গৌৰৱ আৰু মহিমা আমি প্ৰচাৰ কৰি থাকিব পাৰিম। প্ৰভুৱে তেনে আশীৰ্বাদ আমাক প্ৰত্যেককে দান কৰক।